এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। ভালে কুশলে থাকক, ভালে কুশলে থকাটোকে বিচাৰোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ যে কিনকিনি একদম বৰষুণ পৰি আছে, তাতে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমাৰ ঘৰলৈ যে আহিছিলে আলহী, সেই আলহী ফুৰাবলৈ নিবলৈ ওলাইছোঁ। এয়া গাড়ীত সকলোবিলাক বহিয়ে আছে। মই ভাবিছোঁ ব্লগটো আৰম্ভ কৰি লওঁ। এয়া একদম চব বহি আছে। তেনেহ'লে আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ক'লৈ যাওঁ, আজি কি কৰোঁ, সকলোবিলাক দেখুৱাই থাকিম দেই। চাই থাকিব ভিডিঅ'টো। আমি আহি আছোঁ গাড়ীত বহি লৈ। এয়া চাওক, আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া গাখোজোৱা চাৰিআলি পাওঁ হৈছোঁহি আৰু তাৰপিছত একেবাৰে পাই গ'লোহি এতিয়া হাৰিয়া দলং, তাৰমানে বেবেজীয়া হৈ পেলাই আমি বৰকোলা হৈ কামপুৰলৈ আহিছোঁ। এই ৰাস্তাটো দি আহিলে যে চমু হয়, গতিকে আমি এই ৰাস্তাটো দি আহোঁ প্ৰায়ভাগ। আৰু সিপিনে মেইন ৰাস্তাদিও যাব পাৰে, কিন্তু সেইফালে অলপ দূৰ হয় আহিবলৈ। আৰু ইমান ধুনীয়া সেউজীয়া সেউজীয়া একদম গছ গছনিবোৰ আছে, চাই চাই আহি থাকিবলৈ বহুত ভাল লাগে। এয়া চাওক, গতিকে আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। এয়া চাওক কিমান ধুনীয়া লাগে এই ৰাস্তাটো দি আহিবলৈ। এয়া চাওক, এতিয়া আমি আহি এয়া পাই গ'লোহি কামপুৰ। এইটো ৰেলৱে ষ্টেচন হয়। আৰু এই ৰেলৱে ষ্টেচনৰ এয়া ওপৰতে চাওকচোন কি ধুনীয়াকৈ সৰুকৈ এটা ৰংঘৰ মানে বনাই থৈ দিছে, বহুত ভাল লাগিছে। আৰু এইফালেদি হৈ আছে এখন অভাৰব্ৰিজখন বনাই আছে, এয়া কাম চলি আছে। আৰু এইখিনি আহি থাকোঁতে এখন পাই গ'লোঁ মিঠাইৰ দোকান, গতিকে ইয়াতে কেইটামান মিঠাই লৈ ল'লোঁ ইয়াৰ পৰাই। আৰু আহি পাই গ'লোহি। এয়া চাওক, আমি কামপুৰ চেণ্টিগেট, এইখন অভাৰব্ৰিজখনে এটা চাইডে এয়া কাম সম্পূৰ্ণ হৈছে এয়া। আৰু একেবাৰে আহি ফাইনেল পাই গ'লোহি আমি অহা গন্তব্যস্থান, মোৰ মাৰ ঘৰখন। তাৰপিছতে এয়া চাহ খালোঁ, চাহ খাই লৈ অলপ পিছতে ভাত দিলে। তাৰপিছতে সকলোৱে মিলি পেলাই ভাত সাজ ধুনীয়াকৈ একদম ধুনীয়াকৈ খালোঁ। আৰু এয়া ধুনীয়াকৈ বনাই দিলে আৰু সকলোৱে তৃপ্তিৰ পৰা ভাত সাজ খালোঁ। খাই কৰি লৈ এয়া চাওক অকণমান আৰাম কৰিবলৈ আহিছোঁ। এয়া মোৰ বান্ধৱী অকণমান শুইছে আৰু মই এয়া এইখিনিতে বহিছোঁহি। তাৰপিছতে এয়া চাওক, মায়ে কাপোৰ এযোৰ লৈছিলে, গতিকে মায়ে দেখুৱালে কেনেকুৱা লাগিছে চাব দিলে। আৰু চাওক, এয়া ব্লাউজটোও লৈ আহিছে দেখুৱাবলৈ, ব্লাউজটো চিলালে বোলে। তাৰপিছত মই আপোনালোকক কাপোৰযোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওকচোন। এয়া হয় কাপোৰযোৰ এম্ব্ৰইডাৰী কৰা হয়, ভাল লাগিছে কাপোৰযোৰ মোৰ দেখিবলৈ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তাৰপিছত এয়া চাওক, অকণমান আৰাম কৰাৰ পিছত আকৌ এতিয়া আমি গোটেইখিনি কথা পাতিবলৈ ল'লোঁ। এয়া হৈছে মোৰ দেউতা আৰু এয়া মা দেউতাৰ সৈতে বহি পেলাই অকণমান সময় কথা পাতিলোঁ গোটেইখিনি মিলি পেলাই। তাৰপিছত আছে এয়া মুনু, তাৰপিছত সেইফালে আছে আমাৰ এখেত। এয়া দেখাই দিছোঁ চাওক, এয়া কথা পাতি আছে সকলোৱে। আৰু এয়া মোৰ বান্ধৱী, আৰু মই কেমেৰামেনজনীয়ে হৈছোঁ মই। এইফালে চোৱা, এইজনী আমাৰ ভতিজা দেই, ভতিজী এইজনী ন। এইয়া এইফালে ওলাই আছে। এয়া চব মেকআপত ব্যস্ত হৈ গৈছে, আকৌ যিহেতু আমি ঘৰলৈ উভতিব লাগিব ন, হয়নে নহয়? হয় হয়। কি চাইছা? ধৰ্মণিক চাই দাদাটোৱে দুষ্ট কৰিছে নেকি? এইফালে চোৱা, এইফালে হ'লনে ওলাই? এয়া চব একদম ৰেডি হৈ আছে দেই ঘৰলৈ যাবলৈ। ওলাই যামগৈ আৰু এতিয়া। এইফালে এয়া বহি আছে, আমি কেনেকৈ মুৱা চুইছোঁ কি কৰিছোঁ সকলো চাই আছে চব। আমাক আগবঢ়াবলৈ একদম ৰেডি হৈ আছে। মা তামোল কাটিছে নেকি? তামোল এখন খাওঁ আৰু যাওঁ আৰু। আহিমগৈ পিছত, এটা পৰীক্ষাকেইটা গৈ লওক। চাওক আমাৰ পাৰ্লাৰ একদম বেনুক উঠি আছে। এইফালে একদম মূৰ ফনিয়াই আছে। তুমিও ধৰিছা মোবাইলটো? তুমিও ধৰিছা? আৰু আমাৰ এইফালে ব্লগাৰে এয়া বনাই আছে দেই ভিডিঅ' বনাই আছে। তামোল আনি আছে, তামোল খাই কৰি যাওঁ একেবাৰে। পেনটো ললা নহয়? সেয়ে তামোল। এয়া গোসানীকেইটা থবলৈ যামগৈ আৰু দেই। ক'লে চাই আছা? বা চবকে চাই আছে এপাক এপাক দেই। কোন কোন আছে চাই আছে এপাক এপাক। ন এইফালে চোৱা এইজনী।
আৰু এয়া চাওক অহাৰ সময়ত কেইকপিমান ফটো উঠি ল'লোঁ যাংগা দেই বাই বাই হেল্ল' এভৰিৱান এয়া আমি ফুৰি চাকি আহি পেলাই ঘৰ পালোহি আৰু পাই পেলাই কাপোৰ কানি সলোৱাই নাই এনেকৈ ভিডিঅ'টো অকণমান বনাই লৈছোঁ আৰু আজি ফুৰিবলৈ মানে ফুৰাবলৈ লৈ গৈছিলোঁ আমাৰ বান্ধৱীক মোৰ মাৰ ঘৰলৈ কেনেকুৱা পালে বা এতিয়া বান্ধৱীয়ে ভাল পালে আকৌ পাৰিলে আহিম আৰু যোৰহাটৰ পৰা আহিছে যিহেতু গতিকে নগাঁওখন অকণমান ঘূৰাওঁ বুলি ভাবিছোঁ গতিকে প্ৰথম লৈ গৈছোঁ কালি কল্পনা বাইদেউহঁত আহিছিলে যে গতিকে ঘৰতে থাকিলোঁ বাইদেউহঁত আহিলে বাইদেউহঁতকে লগ কৰিলোঁ তাৰপিছত আজিৰ দিনটোত লৈ গ'লোঁ আমাৰ মা ঘৰলৈ কামপুৰ ভকত গাঁও তাতে দুপৰীয়া সাজ খাই বৈ ধুনীয়াকৈ এতিয়া আহি পেলাই সন্ধিয়া ঘৰ পাইছোঁহি তাৰপিছতে তাকে সুধিছোঁ আৰু ঘৰ পাই পেলাই তাততো আৰু সোধা নহ'লে কেনেকুৱা পালে ভাল পালেনে বেয়া পালেনে ভাল পালে কেলেনো বেয়া পাম বাৰু চবেই ইমান মৰম কৰিছে আকৌ পাৰিলে আহিমগৈ আৰু 5 বছৰমানৰ পাছত এতিয়া 10 বছৰৰ পাছত আহিছোঁ আকৌ 5 বছৰ মূৰত আহিব এয়া আহি পেলাই একদম চব ধেৰমেৰ খাই পৰিছেহি এয়া ভাগৰে জিগৰে তাৰপিছত আমিও কাপোৰ কানি চেঞ্জ কৰি লওঁ মুখ হাত ধুই কৰি আকৌ আপোনালোকক লগ পাই আছোঁ হাত মুখ ধুই কৰি আহি পেলাই বহিছোঁহি অকণমান আৰু এয়া মুনো আহি পেলাই মোৰ ওচৰতে বহিছে তাৰপিছত লৈছোঁ এতিয়া 1 গিলাচ একদম ডাঙৰ গিলাচ এটাত 1 গিলাচ নেমু পানী ইহঁতকো খুৱাই বোৱাই লৈছোঁ লৈ পেলাই মই একদম শেষত আহিছোঁ যিহেতু মই বনাই কৰি দি কৰি লৈ পেলাই আকৌ খাবলগীয়া হৈছে গতিকে এয়া নেমু পানী গিলাচ খাবলৈ লৈছোঁ ইহঁতকো দিছোঁ এতিয়া মাথা চাথা একদম বহুত টিংটিঙাই আহিছে যিহেতু অকণমান আমাৰ লং জাৰ্ণিৰ নিচিনাই হৈছে গতিকে গাড়ীত গ'লে অকণমান মূৰ চুৰ ঘূৰাই এয়া নেমু পানী গিলাচ খালে ভাল পাম বুলিয়ে এয়া নেমু পানী খাবলৈ লৈছোঁ আৰু সকলোকে দি কৰি থৈ আহিছোঁ এয়া চাওক আৰু দেখাই আছে ন দি পেট ভৰিয়া আছে কি খাম আৰু ৰাতিলৈ কি খাওঁ কি বওঁ দেখুৱাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো 1 ঘণ্টাৰ পিছত এয়া আমি আকৌ আহি পালোহি পাকঘৰ যিহেতু পেট পূজাটো মেইন হয় গতিকে পেট পূজা কৰিবই লাগিব আৰু এতিয়া এয়া বনাবলৈ লৈছোঁ ৰুটি চব্জি খাব বোলে এয়া মোৰ বান্ধৱী ষ্টাৰ্ট কৰিছে আৰু ময়ো লাগি আছোঁ দুইজনীয়ে সমানে একদম লাগি কৰি বনাব লাগিব আৰু সিহঁতে বোলে ভাতটো অলপ দেৰিকৈ খোৱাৰ কাৰণে ভাত নাখায় ৰুটিহে খাব গতিকে ল'ৰা ছোৱালীৰ ডিমাণ্ড যেতিয়া বনাইতো দিবই লাগিব আহিছোঁ পাকঘৰলৈ দুইজনীয়ে বনাবলৈ আৰম্ভ কৰিছোঁ আৰু কি বনাওঁ কেনেকৈ বনাওঁ দেখুৱাই থাকিম আৰু আজি ৰেচিপি এটাও দিম বুলি ভাবিছোঁ মই আলু আৰু কণীৰ এটা ভুজিয়াৰ ৰেচিপি এটা দিম এয়া ৰেডি কৰি থৈ দিছোঁ দি আছোঁ আপোনালোকে চাই থাকক দেই এয়া চাওক ৰুটি বনিছে এতিয়া ইয়াতে অকণমান ঘিউটো লগাই দিম টেৱাখনত যদি ঘিউকণ লগাই দিয়া যায় তেতিয়া মানে একে টেৱাৰ পৰা পূৰা ধোঁৱাটো ওলাই যায় যে গতিকে এনেকৈ হটকেছত থৈ যাওঁ আৰু ঘিউটো এনেকৈ লগাই দিওঁ আপোনালোকে এনেকৈ কৰিবচোন টেৱাত যদি ঘিউটো দি পেলাই লেটিওৱা যায় নহয় তেতিয়াহ'লে পূৰা একেবাৰে মানে ধোঁৱা হৈ যায়গৈ এয়া চাওক এনেকৈ লগাই দিলে ভাল লাগে এয়া এনেকৈ লগাই দিছোঁ এয়া চাওক আমাৰ ৰুটিখিনি বনাই হৈ গ'ল এতিয়া মই এইখিনি সেইফালে হটকেছৰ ঢাকনাখন মাৰি পেলাই থৈ লৈছোঁ আৰু আনফালে এতিয়া মই এয়া ৰেচিপিটোৰ কাৰণে সকলোখিনি ৰেডি কৰি লৈছোঁ আলু কণী পিঁয়াজ কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ আৰু এয়া চাওক আলুখিনি মই ধুনীয়াকৈ বাকলিটো গুচাই লৈছোঁ গুচাই পেলাই এতিয়া এইখিনি এখন পিহনাৰে পিহি ল'ব লাগিব মই দেখুৱাই দিম আপোনালোকক চাওক এয়া চাওক পিহনাখনেৰে পিহি লৈছোঁ ধুনীয়াকৈ আপোনালোকে যদি এনেকৈ পিহি ল'ব নিবিচাৰে তেনেহ'লে সৰুকৈ মিহিকৈ কাটি ল'লেও হ'ব এয়া চাওক মই পিহনাত পিচি ল'লে বেছি আমাৰ খাবলৈ ভাল পায় গতিকে এনেকৈ পিহিয়ে ল'লোঁ আৰু এতিয়া কেৰাহীতে অকণমান তেল দি পেলাই পিঁয়াজখিনি দি দিছোঁ আৰু কেঁচা জলকীয়াখিনি ফালি পেলাই তাতে দি দিছোঁ এয়া চাওক পিঁয়াজখিনি দিয়াৰ পিছত অকণমান সময় লৰাই বগাই দিছোঁ তাৰপিছত ইয়াতে দি দিছোঁ হালধিটো মানে প্ৰথমতে তেলতে দি দিব লাগে কাৰণ আলুখিনি পিচি লোৱা যায় যে পিছত লৰালে মিক্স হ'বলৈ অকণমান টাইম লাগে গতিকে ইয়াতে তেলতে হালধিখিনি দি দিছোঁ এয়া চাওক পিঁয়াজখিনি বেছি ৰঙচুৱাকৈ ভাজি পেলাব নালাগে আৰু অলপমান ভাজিলেই হৈ যায় এতিয়া ইয়াতে দি দিছোঁ সেই পিচি ৰখা আলুখিনি আলুখিনি দিয়াৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখটো দি ল'ব
তাৰপিছত লাহেকৈ এইখিনি মিক্স কৰি লৈছোঁ। অকণমান সময় ঢাকনিখনেৰে ঢাকি দিছোঁ অকণমান সিজিবৰ কাৰণে। এয়া চাওক 2 মিনিটমান সময় ঢাকি দিয়াৰ পিছতে এয়া ঢাকনিখন উদঙাই পেলাই আকৌ লৰাই দিছোঁ। পিচি লৈছিলোঁ যে আলুখিনি, গতিকে বেছি সময় নালাগে সিজিবলৈ। এয়া সিজিয়ে গৈছে প্ৰায়। অকণমান ভালদৰে লৰাই বগৰাই লৈছোঁ আৰু পিহি লোৱাৰ কাৰণে অকণমান আঠালেটীয়া হয় আলুখিনি লৰাবলৈ। এয়া চাওক ভালকৈ সিজি গ'ল। এতিয়া অকণমান বহলাই দিছোঁ আৰু এয়া দেখিছেনে তেলখিনি বিৰিঙি আহিছে। এতিয়া ইয়াতে দি দিম কণীকেইটা। ইয়াতে ভাঙি দিছোঁ, গোটেইকেইটা কণী ইয়াতে ভাঙি দিলোঁ। এয়া আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আলুখিনিতো দিয়াই আছে, গতিকে এই কণীখিনিৰ ওপৰতো অকণমান ছটিয়াই দিছোঁ, মানে তেতিয়া সোৱাদটো আহিব ন। তাৰপিছত এয়া লৰাই দিছোঁ, গোটেইখিনি মিক্স কৰি দিছোঁ। মিক্স কৰাৰ পিছত অলপ সময় ভাজি থাকিব লাগিব, যাতে কণীখিনিও ভাজ খাই যায়। আলুখিনিৰ সৈতে একদম সমানে মিক্স হৈ যাব লাগিব আৰু ভালকৈ ভাজ খাব লাগিব। আপোনালোকে যদি আলুখিনি পিচি ল'ব নিবিচাৰে তেনেহ'লে সৰু সৰুকৈ মিহি মিহিকৈ কাটিও ল'ব পাৰে, তেতিয়া লৰাবলৈ আকৌ সুবিধা হয় দেই। পিচি ল'লে মানে খাবলৈ ভাল লাগে, কিন্তু লৰাবলৈ অকণমান কষ্ট হয়, মানে লেপলেপীয়া হৈ থাকে যে, আৰু পিছলৈ শুকান হৈ যায়গৈ। এয়া চাওক মই লৰাই আছোঁ এতিয়া। এনেকৈ লৰাই থাকিব লাগে আৰু অলপ সময় এনেকৈ মেলি পেলাই ৰাখি দিব লাগে, যাতে অকণমান ৰঙচুৱা নিচিনা টাইপৰ হ'ব লাগে আলু ভাজিখন, তেতিয়া খাই বেছি ভাল লাগে। জৰজৰীয়া হৈ যাবগৈ এনেকৈ ভাজি থাকোঁতেই। এয়া চাওক অলপ সময় এনেকৈ থৈ দিছোঁ, তাৰপিছত আকৌ লৰাই দিম এতিয়া। এনেকৈ মাজে মাজে লৰাই থাকিব আৰু অকণমান ঢাকনিখন লগাইও দিছোঁ। বেছি সময় লগাব নালাগে আৰু ঢাকনিখন এতিয়া উদঙাই পেলাই এবাৰ লৰাই দিছোঁ। চাওক এই দেখিছেনে কণীখিনি অকণমান ৰঙচুৱা নিচিনা টাইপৰ, একেবাৰে মানে জ্বলি যাবলৈও নিদিব, অকণমান ৰঙচুৱা টাইপৰ নিচিনা হ'লেই ভাল লাগে। এয়া এতিয়া চাওকচোন কালাৰটো দেখিবলৈ অকণমান ৰঙচুৱা টাইপৰ হৈছে যে, আৰু খায়ো ভাল লাগে এনেকুৱা হ'লে। এয়া চাওক এতিয়া দেখিছেনে কণী আৰু আলুখিনি জৰজৰীয়া টাইপৰ হৈ গৈছে। এতিয়া আমাৰ এয়া আলু ভাজি একদম ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। এয়া এতিয়া মই আপোনালোকক দেখুৱাইছোঁ পৰিৱেশন কৰি। এয়া ৰুটি 2টা লৈছোঁ, তাৰপিছত এয়া চব্জিটো দি দিছোঁ কাষতে। তাৰপিছত চাওক অকণমান চচ দিছোঁ, 2টা কেঁচা জলকীয়া আৰু পিঁয়াজ লৈ লৈছোঁ, আৰু চব্জিখিনি চাওকচোন ওচৰৰ পৰা দেখুৱাই দিছোঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ। এনেকৈ যদি আপোনালোকে আগতে বনাই খোৱা নাই, এবাৰ বনাই খাব দেই। আৰু এয়া চাওক আমি সকলোৱে এতিয়া খাবলৈ লৈছোঁ। আমাৰ ঘৰৰ আলহী আৰু আমাৰ ঘৰৰ গোটেইকেইজন সদস্য এয়া খাবলৈ লৈছোঁ। চাওক খাই বৈ আজৰি হৈ পেলাই এতিয়া মই একেবাৰে শয়ন কক্ষলৈ আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকল ভিউৱাৰ্ছে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে যাতে ছাবস্ক্ৰাইব কৰি লয়, আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিয়ে থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু কালি ভিডিঅ'টোত মোক বহুত মৰম দিছে, গতিকে বহুত ভাল লাগিছে। আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এনেকৈ মৰম চেনেহ দিয়াৰ কাৰণে, আৰু আপোনালোকে মোক সদায় এনেকৈ মৰম চেনেহ দি যাতে আগুৱাই লৈ যায় তাৰে কামনা কৰিছোঁ। আৰু কালিহে কল্পনা বাইদেউ আহিছিলে যে, বহুত ভাল লাগিলে বাইদেউগৰাকীৰ লগত কথা পাতি। বহুত সহজ সৰল হয় আৰু বহুত খোলা মনৰ হয়, বহুত ধুনীয়া মনৰ এগৰাকী হয় তেখেত। সকলোৰে লগত ধুনীয়াকৈ মিলি যাব পাৰে, ধনী দুখীয়ালৈ তেনেকুৱা কোনো কথা নাই। গতিকে বাইদেউক খুব ভাল লাগিলে, আৰু মই এই ভিডিঅ'টোৰ যোগেদিয়ে বাইদেউকো বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু কবিতা বাইদেউকো ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ দৰে ময়ো চেষ্টা কৰিম যে ভিডিঅ' এটা সদায় প্ৰতিদিনে এটা ভিডিঅ' দিবলৈ। আপোনালোকে মোক মৰম চেনেহ দি আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ৰাখোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।